বিহুৰ লগত কঁঠাল গছৰ এটা সুন্দৰ সম্পৰ্ক আছে। বিহুৰ লগত কঁঠাল গছৰ এটা সুন্দৰ সম্পৰ্ক আছে। দুটা সম্পৰ্ক কোৱা। দুটা সম্পৰ্ক মানে বিহুত আমি সদায় আইতাহঁতে মানে আগতে সদায় খুৱাইছিলে আপোনাৰ কঁঠালৰ মুচি লগতে মানে গা ভালে থাকিবলৈ আচলতে তেনেকৈ কঁঠালৰ মুচি তাৰপিছতে আৰু কেইবিধমান বস্তু মিলাই পেলাই তেনেকৈ তৈয়াৰ কৰি পেলাই তেনেকৈ খুৱাইছিলে। তো সেইখিনিয়ে মনত আছে যিখিনি মানে হেৰি কৰিছিল আইতাই। আচলতে তেনেকুৱা নহয়। বহাগ বিহুৰ লগত কঁঠাল গছৰ এটা সুন্দৰ সম্পৰ্ক আছে। হয়। প্ৰথম সম্পৰ্কটো হ'ল কঁঠাল গছৰ পৰা আমাৰ অতি চেনেহৰ মৰমৰ ঢোল দি তৈয়াৰ কৰা হয়। হয় হয়। আৰু দ্বিতীয়টো সম্পৰ্ক হৈছে যে কঁঠাল গছত আমাৰ কি লাগে, কপৌ ফুল লাগে। কঁঠাল গছৰ কপৌ ফুলপাহৰ আয়ুস অকণমান দীঘলীয়া হয়, যেনে মানে সোনকালে মৰহি নাযায় আৰু নাচনীৰ খোপাত খুব আতিলকৈ মানে লগাব পাৰি। সেই দুটা খুব সুন্দৰ মিল আছে। ধন্যবাদ। ধন্যবাদ। হেল্ল', এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয়গৰাকী প্ৰতিযোগীৰ ওচৰলৈ। পৰিচয় দিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মই প্ৰতীক্ষা বৰগোহাঁই। মই গুৱাহাটীৰে হয়, গুৱাহাটী কাহিলীপাৰা। প্ৰতীক্ষা, তাতে আছে প্ৰশ্ন। এটা প্ৰশ্ন তুলি উত্তৰ দিবলৈ অনুৰোধ জনালোঁ। মোৰ প্ৰশ্নটো হৈছে 5 বিধ ধানৰ নাম কোৱা আৰু যিকোনো এবিধক লৈ এফাকি বিহু নাম বা যোজনা গোৱা। শালি ধান, আহু ধান, বৰা ধান, জহা ধান আৰু আহু ধান, বাহু ধান। হেল্ল', তুমি প্ৰথমৰ পৰা কোৱাচোন। আহু ধান, বাহু ধান, বৰা ধান, শালি ধান, জহা। কথাটো তেনেধৰণে নহয়। তুমি শালি ধান বুলি ক'বলৈ যাওঁতে বাৰিষা যিটো খেতি কৰা হয় সেই খেতিটোৰ নাম হৈছে শালি খেতি, আৰু সেই ধানখিনিকে শালি ধান বুলি কোৱা হয়। শালি ধানৰতো বিভিন্ন নাম আছে, আছেনে নাই? যেনেকৈ বাও ধানৰ বিভিন্ন নাম আছে, পকোৱা, অমনা, আছে নাই? তেনেকুৱা ধৰণৰ আছে নাই বাৰু? গতিকে শালি ধানৰতো নাম আছে, হয়নে নহয়? যেনেধৰণে শালি ধানত তুমি দুটা নাম কৈছিলা, যেনে জহা, বৰা, হুৱাংমণি, এইবোৰ নাম শুনিছা নাই? জাহিঙা শুনা নাই? শুনিছোঁ। হাতীশালি, যিকোনো এফাকি লৈ নাম গোৱাচোন চাওঁ। তোমাক এটা চোৱা, বিহু নামৰ লগত এবিধ আমাৰ এনেকুৱা এবিধ ধান আছে, আজি অতীজৰ পৰা ককা দেউতা দিনৰ পৰা মানুহৰ কাণে কাণে আছে, কিন্তু সেই ধানবিধৰ নাম, সেই নামফাকি গোৱাচোন চাওঁ। নাম ফাকি ছাৰ। বকুল বৰা ধানৰ চিৰা খুন্দিছিলোঁ, চিৰা খুন্দিছিলোঁ, দিবলৈ নাপালোঁ তোকে মোৰে মৰমৰ চেনাই ধন। এই মোক দেখিলে কেলৈ নে মাত, চেনাই ধন
পাছৰটো কিন্তু বৰ ধুনীয়া কৰিলা হয় বকুল বৰা ধান শুদ্ধ উত্তৰ তোমাৰ নাম কি লিখা প্ৰতীক্ষা কি লিখা বুঢ়াগোহাঁই আগৰ প্ৰশ্নকেইটা কিন্তু তোমাৰ আগৰটো মাত্ৰ দুবিধহে ক'ব পাৰিলা গতিকেলৈ ইয়াত তুমি আধা নম্বৰহে পাবা দেই ধন্যবাদ আগৰটো প্ৰশ্নত তুমি আধা নম্বৰ পাবা ধানৰ যে যিটো কথা আছিলে গতিকে সেই প্ৰশ্নটোত তুমি আধা নম্বৰহে পাবা ধন্যবাদ আমি তৃতীয়গৰাকী প্ৰতিযোগীলৈ আগবাঢ়িছোঁ পৰিচয় আৰু প্ৰশ্ন উত্তৰ নমস্কাৰ মোৰ নাম শতাব্দী কলিতা মোৰ ঘৰ শিৱসাগৰ নামটো মোৰ শতাব্দী কলিতা ঢেঁকীৰ 6টা অংগৰ নাম ক'বলৈ কৈছে আৰু ঢেঁকীৰ যিকোনো এটা অংগক লৈ এফাকি বিহুনাম বা যোজনা গোৱা ঢেঁকী থোৰা কুবলি কাটনি মাৰি ছাৰ এই তিনিটাই পাৰিম অংগ যোজনা এফাকি গাই দিওঁ নি মই কৈ লওঁ হয় হেল্ল' যোজনাটো পাছত গাবা ঢেঁকীটোৰ লগত তুমি প্ৰথম কথা ঢেঁকীটোতো থাকেই হয় তাত কি থাকে থোৰা থাকে থোৰা হয় তাৰ থোৰাটোৰ তলত এটা লোহাৰে এই আঙুঠিটোৰ নিচিনাকৈ এটা গোল বুলি কোৱা হয় তেনেধৰণে এতিয়া থাকে তাৰ ঢেঁকীটোৰ তলত য'ত থোৰাটোৱে ধানখিনি দি পেলাই খুন্দা যায় বা পিঠাখিনি খুন্দা যায় হয় সেইটো গাই খালি বা খুবলি বুলি কোৱা হয় কুবলি হয় হয়নে নহয় হয়। য'ত ঢেঁকীটো থিয় হৈ থাকিবলৈ হয় পথালিকৈ মাৰি এডাল দিয়া থাকে শলা বুলি কোৱা হয় শলা। হয়নে হয় ঢেঁকীটো দিবলৈ ধানখিনি আগবঢ়াই দিবলৈ বা পিঠাখিনি আগবঢ়াই দিবলৈ বৰণি মাৰিবলৈ এডাল থাকে হয় হয়নে নাই বাৰু হয় ঢেঁকীটো দিবলৈ সুবিধা হ'বলৈ নপৰিবলৈ এডাল ৰছী থাকে সেই ৰছীডাল কিন্তু আমাৰ অসমীয়া সমাজত দুটা কাৰণত খাটিছিল ঠাইভেদে নামবোৰ বেলেগ ধৰণে কৰে সেই ৰছীডালৰ নাম হৈছে ভৰণী জৰী আৰু অঞ্চল বিশেষে সতিনী জৰী বুলি কয় কাৰণ আগৰ দিনৰ মানুহৰ তিৰোতাসকলৰ প্ৰধান কাম আছিল ধান বানি খোৱাটোৱে সেই ঢেঁকীটো নহ'লে খাবলৈ নাপাইছিলে যিদিনা বিজ্ঞানৰ প্ৰভাৱ নপৰোঁতে ঢেঁকী দিবই লাগিব ধান খুন্দি চাউল উলিয়াই ভাত খুৱাবই লাগিব হয়নে নহয় ঠিক তেনেধৰণে সেইকাৰণে সতিনী জী বুলি কোৱা হয় মানুহজনে যদি দুজনী অনা যায় দুগৰাকী বিয়া পাতিলে সদায় সতিনীজনীৰ লগত একদম টনা যোৱা লাগিয়ে থাকিব লাগিব কথাত গতিকেলৈ ঢেঁকীটো প্ৰতিদিনাখনে ব্যৱহাৰ হয় তিৰোতাসকলৰ বাবে আৰু এটা ক্ষেত্ৰত ব্যৱহাৰ হৈছিলে সেই হৈছিলে আমাৰ ফালে ভৰণী জৰী বুলি কয় কিন্তু অঞ্চল বিশেষে সতিনী জৰী বুলি কয় যেতিয়া ডাক্তৰ কবিৰাজবোৰ নাছিল মেডিকেল হস্পিটেলবোৰ নাছিল সেই সময়ত মানে প্ৰসূতিসকলে ঘৰতে সন্তান জন্ম দিছিলে বুজিছানে ঘৰতে সন্তান জন্ম দিছিলে তেতিয়া কি কৰিছিলে ঘৰৰ মাৰলিত বা ছটিয়াত ৰছী এডাল বান্ধি দিয়ে চাই সেইডালকে ধৰি বল দি পেলাই কেঁচুৱা জন্ম দিছিলে সেই জৰীডালকো ভৰণী জৰী বুলি কোৱা হৈছিল তাৰপিছত তুমি যোজনাটো গোৱা যোজনা গাবানে নামাই গাবানে ঢেঁকীটো লৈ ছাৰ যোজনাকে গাম এফাকি কোৱা ও ঢেঁকীত গমে ও দিশত গমে গমাই কোম্পানী জাহাজখন ও ঢেঁকীত গমে মায় থোৰা ই দেহাৰমে ৰমাই বুকু চমে মায় ও গাভৰু হ'ব ৰে পৰা ধন্যবাদ পাছৰডোখৰ বৰ ভাল হৈছে কিন্তু কথা হ'ল আমাৰ ইয়াত প্ৰশ্ন শিতানত 10 নম্বৰ আছে তাৰে তুমি ঢেঁকীৰ তিনিটাই কলা হয়নে আৰু যোজনা ফাঁকি গেলাৰ হয় ছাৰ তাত তুমি সম্পূৰ্ণ নম্বৰ নোপোৱা
আমি কিমান দিম সেইটো নকওঁ তোমাক এতিয়া, কিন্তু তুমি যে তাৰে 3টা নোৱাৰিলা তাৰ পৰা কিন্তু নম্বৰ মই মোৰ ফালৰ পৰা কাটিম। ভাল পালেও বেয়া পালেও মই দৰকাৰ হ'লে মই নম্বৰ গোটেইখিনি সকলোকে দেখাই দিম, কিন্তু ঘটনাটো হ'ল কি মই সেইটো নম্বৰ কাটিমেই দেই, বেয়া নহ'ব। ধন্যবাদ। এইবাৰ পৰীক্ষা বহি অলপ টান আহিছে যেন পাইছোঁ, কিন্তু এই প্ৰশ্ন উত্তৰ শিতানটো প্ৰতিযোগিতাত কেৱল প্ৰতিযোগীৰ বাবেই নহয়, মই ভাবোঁ দৰ্শকৰ বাবেও যথেষ্ট উপকাৰী হয়, কিয়নো আমি বহু কথা পৰম্পৰা, আমাৰ অসমীয়া পৰম্পৰাৰ লগত জড়িত বহু কথাই শিকিব পাওঁ। ময়ো বহুত কথাই শিকিছোঁ এনেকৈ সম্ৰাজ্ঞীৰ লগত জড়িত হৈ থাকি, প্ৰতিযোগিতাৰ লগত জড়িত হৈ থাকি। আৰু দুখৰ বিষয় যে লাহে লাহে এইবোৰ লুপ্ত হ'বলৈ লৈছে, আনকি আমাৰ ভাষাৰো বহু শব্দই এতিয়া ব্যৱহৃত নোহোৱাৰ ফলত সেই শব্দবোৰ হেৰাই যাবলৈ ধৰিছে। আচলতে এই দায়িত্ব কেৱল যে বিহু মাৰি ফুৰা ডেকা গাভৰুসকলৰে নহয়, সংস্কৃতি ৰক্ষা কৰা কিন্তু দায়িত্ব প্ৰতিজন অসমীয়াৰ। আমি এতিয়া আগবাঢ়িম চতুৰ্থগৰাকী প্ৰতিযোগী। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজশ্ৰী নাথ, মই শিৱসাগৰৰ জীয়াৰী। প্ৰশ্ন আজি মোৰ ভাগত আহি পৰা প্ৰশ্নটি হৈছে, আপুনি বিহু সম্ৰাজ্ঞীৰ প্ৰতি কিয় আকৰ্ষিত হৈছে? সম্ৰাজ্ঞী এক সৰ্বোচ্চ খিতাপ, কি ক'ব? প্ৰথম কথা যে মই যেতিয়া সৰুৰ পৰাই আচলতে বিহু নাচৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, তেতিয়াৰ পৰাই মই লতাশিল বিহু সন্মিলনখনিৰ কথা মই জানিছিলোঁ। 1952 চনৰ পৰা এইখন লতাশিল মঞ্চ বিহু প্ৰথম প্ৰতিষ্ঠা হৈছিলে, আৰু মোৰ সৰুৰ পৰা এটা সপোন আছিল যে এইখন মঞ্চত নাচি নিজৰ নাচ প্ৰদৰ্শন কৰি ইয়াৰ পৰা খিতাপ অৰ্জন কৰাৰ। আৰু 2 নম্বৰতে যিহেতু আমি অসমীয়া, আৰু অসমীয়া কাৰণে বিহু এটা প্ৰাণ, আমাৰ অসমীয়াৰ তেজে তেজে থকা এটা সংস্কৃতি, যিটো আমি আগলৈও ৰাখি যাব লাগিব। আৰু তৃতীয়তে প্ৰত্যেকগৰাকী বিহুৱতী, প্ৰত্যেকগৰাকী নাচনীৰ আচলতে সৰ্বোচ্চ এটা খিতাপ হৈছে বিহু সম্ৰাজ্ঞী, আৰু ইয়াত বিহু কৰি বিহুৰাণী লগতে বিহু সম্ৰাজ্ঞী এটা শেষ পৰ্যায় বুলি ধৰা হয়, আৰু সেইবাবে মই এই উপাধিটোৰ প্ৰতি আচলতে আকৰ্ষিত। ধন্যবাদ। মই এইখিনিতে দুটামান কথা আৰু সংযোগ কৰিব খুজিছোঁ। যদি আজি বিহু সম্ৰাজ্ঞী খিতাপ আপুনি অৰ্জন নকৰে, তেনেহ'লে আপোনাৰ মনত আফচোচ হ'ব নিশ্চিতভাৱে, সকলোৰে মনটো বেজাৰ লাগে। কিন্তু এনেকুৱা ভাবিব নেকি যে ইয়াত কিবা অনৈতিক হৈছে যাৰ বাবে আপুনি নাপালে, নে ক'ৰবাত আপোনাৰ কিবা ভুল আছিল কাৰণে নাপালে বুলি ভাবি? নিশ্চয় নাভাবোঁ, যিহেতু সদায় শিকি আছোঁ আৰু শিকি গৈ থাকিম, শেষ পৰ্যায়লৈকে শিকি থাকিম। আৰু মোৰ এটা সপোন আছে যে মই সম্ৰাজ্ঞী খিতাপটো এদিন হ'লেও পাম, আৰু মই আজি নাপালেও অনাগত বছৰত হ'লেও ইয়াত সদায় আহিম। তেতিয়াহ'লে আকৌ প্ৰেমিকজনো ৰৈ থাকিব লাগিব বিয়ালৈ, কি হ'ব তেতিয়া? ৰ'বনে চেনাই? ৰ'ব লাগিবই। চেনাই ফিটিং হৈ আছে, তাৰমানে চেনাই ফিটিং হৈ আছে। চেনাই আহিছে নেকি? তেনেকুৱা ধৰণৰ কথা নহয়। চেনাই আহিছে নেকি সুধিছোঁ, তেনেকুৱা কোনো কথা নহয়। মানে ক'লে চেনাই ৰ'ব হেনো বিয়ালৈ, তাৰমানে চেনাই আছে। চেনাই আহিছে নেকি সুধিছোঁ আকৌ, তেনেকুৱা কোনো কথা নহয় বোলে। কেনেকুৱা কথা? মানে চেনাই কৰাৰ আগতে মই প্ৰথমতে এইটোৱে ক'ম যে মই যিহেতু এগৰাকী নাচনী, আৰু মোৰ এইটো সপোন আছে যে মই সম্ৰাজ্ঞী হোৱাৰ পিছতহে কিন্তু বিবাহপাশত আবদ্ধ হ'ম। সৰ্বনাশ। গতিকে কোনোবাই যদি প্ৰস্তাৱ দিম বুলি ভাবিছে, ৰৈ থাকিব দেই, আগতে বিহু সম্ৰাজ্ঞী হ'ব, তাৰপিছতহে বিয়া। শুভেচ্ছা থাকিল, ভগৱানে কৰক অতি সোনকালে, মই নাজানো কেতিয়া হ'ব, অতি সোনকালে কেইদিন আহক, আৰু বিয়াখন ধুমধামেৰে হওক। ধন্যবাদ। আৰু এক মিনিট, এইটো প্ৰশ্ন আছিলে মোৰ, মই এইটো আপোনাক দিছিলোঁ। আৰু এতিয়া আপুনি ল'ব লাগিব প্ৰশ্ন, যিহেতু 2টি প্ৰশ্নৰ অৱতাৰণা কৰিছে। এটা আপোনাৰ হ'ল, আৰু এখন টানিব লাগিব আপুনি।
আৰু এখন আপুনি ল'ব দুটাকৈ প্ৰশ্ন দুটা প্ৰশ্ন দুটা প্ৰশ্নৰ উত্তৰ দিব লাগিব নেকি? নিয়মাৱলীত মই দুটা সুধিছিলোঁ প্ৰশ্ন তাকে। আছে। দুটা প্ৰশ্ন আছিলে নিয়মাৱলীত ঠিক আছে দুটা প্ৰশ্ন এটা আমি আছে। এটা আকৌ নেক্সট ৰাউণ্ডটো এটা আকৌ মানে এখন উঠালেই হ'ল আমি দ্বিতীয় প্ৰশ্ন। পৰ্যায়ত কৰিম আগতে এটা হ'ব এটা হৈ দ্বিতীয় গ'ল পৰ্যায়ত কৰিলেও হ'ব মই পঞ্চমগৰাকী প্ৰতিযোগী নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা ৰাভা, মই গুৱাহাটীৰ হয়। তাতে থৈ দিছোঁ মোৰ ভাগত প্ৰশ্নটি পৰিছে, বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা জনোৱাৰ বাবে ব্যৱহাৰ কৰা গছৰ গুটিটো কি আৰু গছজোপাৰ ঢকুৱা লগাই এটি বিহুনাম গাব লাগে? মোৰ নাম শ্ৰী সংগীতা ৰাভা, মই গুৱাহাটীৰ হয়। পৰা হ'বনে? প্ৰশ্নটো মোৰ ফালৰ পৰা গৈছিলে সেইটো প্ৰশ্ন। হয় ছাৰ। আৰু আচলতে নিৰ্দিষ্ট এটা সময় থাকিব লাগে, সময় বেছি হৈছে চিন্তাটো ক'ব লাগে সোনকালে। পাৰিবানে? নোৱাৰিলে আমি আপোনাৰ পৰাই আৰম্ভ কৰিম দ্বিতীয়টো প্ৰশ্ন। মই দ্বিতীয়টি প্ৰশ্ন উঠাওঁ। দ্বিতীয়টো প্ৰশ্ন যেতিয়া আমাৰ নাচনীগৰাকীয়ে প্ৰশ্নটো উত্তৰ দিব পৰা নাই, গতিকে এইটো আমি একদম সামান্য কথা, আমি তামোলখন দি পেলাই জ্যেষ্ঠজনক সন্মান ধৰা হয়। তাৰ লগতে সেই তামোলজোপাৰ যিটো ঢকুৱা, ঐ তামোলৰ ঢকুৱা জোনাকী ঐ পৰুৱা জোনাকী ঐ পৰুৱা কেলৈনো মনে মাৰি থাক, ঐ থাকোনো মনে মাৰি লোকনো ঘৰে বাৰী লোকনো ঘৰে বাৰী কালিলৈ উলিয়াই দিব। উত্তৰটো সেইটো আছিলে দেই। হয় ছাৰ, ধন্যবাদ। দ্বিতীয়টো প্ৰশ্ন ঢেঁকীৰে চাউল চিৰা সান্দহ আজি খুন্দা হয়, এই যে চাউল আজি কৰি দ গাত থকা শিলৰ বা কাঠৰ সেই সামগ্ৰীটোক কি বুলি কোৱা হয় বাৰু? এইটো প্ৰশ্নটো মই কৰিছিলোঁ, মই কৈ দিওঁ খোলাকৈ যে ঢেঁকীয়া আমি কি কৰোঁ, চিৰাও খুন্দো চাউলো খুন্দো হয়নে, হয় বাইদেউ। সান্দহো খুন্দো, কিন্তু ক'ত খুন্দো, য'ত খুন্দো সেই খুন্দাৰ এটুকুৰা দ হয়নে, আৰু যিটো শিলেৰে বনায় সেই বনোৱা সেই সামগ্ৰীটোৰ নামটো লাগে মোক। কুবলি। শুদ্ধ উত্তৰ, শুদ্ধ উত্তৰ, একেবাৰে ধন্যবাদ শুদ্ধ উত্তৰ। ধন্যবাদ। মই কি নাম আছে? ৰাজশ্ৰী আয়তে প্ৰশ্ন তুলিবলৈ অনুৰোধ জনালোঁ। মোৰ হাতত আহি পৰা দ্বিতীয়টো প্ৰশ্ন উজ্জ্বল কুমাৰ দত্ত ছাৰৰ পৰা আহিছে আৰু প্ৰশ্নটি হৈছে জেতুকাৰ দুটা উপকাৰিতা কি কি?
জেতুকাৰ দুটা উপকাৰিতা হৈছে যে জেতুকা আমি যেতিয়া হাতত ঘঁহোঁ তেতিয়া আমাৰ যিবিলাক ছালৰ ৰোগ হয় সেই ছালৰ ৰোগবিলাক নিৰাময় হয়। আৰু 2 নম্বৰতে জেতুকা যেতিয়া আমি চুলিটো ঘঁহোঁ সেই চুলিৰ কোচা খুব সুন্দৰ হয়। হেল্ল', প্ৰথমটো ঠিকেই হৈছে, সকলোৰে বাবে হ'ব লাগে প্ৰশ্নৰ যিটো উত্তৰ। প্ৰথম যিটো হয় জেতুকাৰ দুটা উপকাৰিতা, আমাৰ চৰ্ম ৰোগ নহয় বুলি আমাৰ কথিত আছে। 2 নম্বৰতে বসন্ত ৰোগ নহয়। বসন্ত ৰোগ নহয়, হয়। ঠিক আছে, ধন্যবাদ। ধন্যবাদ ছাৰ। শতাব্দী, শিৱসাগৰ শতাব্দী এইবাৰ দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিব। মোৰ ভাগত আহি পৰা দ্বিতীয়টো প্ৰশ্ন হৈছে ফকৰা যোজনা বুলিলে কি বুজা? এফাকি ফকৰা যোজনা গোৱা। ফকৰা যোজনা বুলিলে আমি বিহুত আচলতে ডেকাজনে গাভৰুজনক জোকোৰা নামফাককে ফকৰা যোজনা বুলি কয়। মই সিমানে ক'বানে? সেইটোৱে ক'বানে? হয় ছাৰ, যোনটো জোকোৱা ইজনে সিজনক জোকাৰি যোনটো নাম গায় সেইটোকে ফকৰা যোজনা বুলি মই বুজোঁ। আচলতে ফকৰা যোজনাটো তেনেধৰণে জোকোৱাটোৱে নহয় ছাৰ, কিছু কিছু জেগাত খৰনাম বুলিও কয় নি? হেল্ল', 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 ফকৰা যোজনাটো আচলতে প্ৰথম অংশটো তালবিহীনভাৱে গোৱা হয়, কোনো তাল নলয়, তালবিহীনভাৱে প্ৰথম অংশ গোৱা হয়। দ্বিতীয় অংশটো তালযুক্তভাৱে গোৱা হয় আৰু হাস্যকৰ হ'ব লাগিব, অৰ্থ প্ৰকাশ কৰিব লাগিব, হাঁহি উঠা হ'ব লাগিব বা আৰু অৰ্থ প্ৰকাশ কৰিব লাগিব। যেনেধৰণে চোৱা, তাত ঢোল পেপা নাই, দেহাটোৰ মামৰে ধৰে, ঐ লাহৰি যৌৱনত মামৰে ধৰে, বোলো হয় এইটোৰ দৰে লেৰেলি চেপেটি ছোৱালী পানী লগা জ্বৰতে মৰে, ঐ লেৰেলি দেহাতি শুকুৱালি, আঢ়ৈ কুৰি বয়স যেন লাগে। পাছৰ অংশটোত কি হয়, ঢোল বা তাল সংযুক্ত কৰি প্ৰথম অংশটো তালবিহীনভাৱে গোৱা হয়। হ'ব, যোৱা। এইখিনিতে মই বিচাৰক ডাঙৰীয়াক ক'ব বিচাৰিম যে তেওঁ আচলতে আৰু এটি প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ বোধেৰে, কিয়নো তেওঁ প্ৰশ্নটোৰ দ্বিতীয় ভাগটোৰ উত্তৰ দিয়াৰ আগতে আপুনি নামফাকি গাই দিলে, গতিকে হয়তো তেওঁ নামফাকি জানিছিলে বা নেজানিবও পাৰে, কিন্তু জানিছিলে, গতিকে সেই প্ৰশ্নটো আমি বাতিল কৰি আৰু এটা প্ৰশ্নক তেওঁ উত্তৰ। ধন্যবাদ। এইবাৰ একেবাৰে কৈছোঁ ন, এইবাৰ কটকটীয়া একেবাৰে। বসন্তৰ কালত ফুলা 3বিধ ফুলৰ নাম কোৱা আৰু যিকোনো এবিধক লৈ এফাকি যোজনা গোৱা। বসন্ত কালত ফুলা ফুলকেইবিধৰ নাম হৈছে কপৌ ফুল, কেতেকী ফুল, নাহৰ ফুল, তগৰ ফুল। যোজনা ফাকি মই গাই দিছোঁ। ও নাহৰ ফুল ফুলি বৰ বতৰ, এই নাহৰ ফুলৰ গোন্ধে পাই মোৰে গাততে নাই, ও গছকত ভাঙি যাওঁ যতৰ। সুন্দৰ উত্তৰ, ধন্যবাদ। শতাব্দীয়ে মোৰ কাৰণে বৰ সহজ উত্তৰ প্ৰশ্ন এটা পালে বাৰু, কিন্তু এতিয়া মই সোধোচোন, এইকেইটা ফুলৰ নামটো সকলোৱে জানে, বসন্তত আৰু এপাহ ফুলৰ নাম কোৱাচোন, খুব নজনা কোনেও।
শুদ্ধ উত্তৰ পাৰিছে ছোৱালীজনীয়ে দেই হাচনাহানাও এবিধ ফুল যি ফুল বসন্তত ফুলে নামটোও ধুনীয়া হাচনাহানা আছে 13 বিধমান ফুল ফুলে উজ্জ্বল কুমাৰ দত্ত বাদ্যবোৰ কি বাদ্যৰ অন্তৰ্গত মুখেৰে বজোৱা বাদ্যবোৰ কি বাদ্যৰ অন্তৰ্গত সুশীৰ বাদ্য শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ ধন্যবাদ এবিধ ধানৰ নাম বিহু নামত বিশেষভাৱে জড়িত ধানবিধৰ নাম কি আহু ধান এইটো প্ৰশ্ন অৱশ্যে প্ৰক্ৰিয়াটো বেলেগ ধৰণে সোধা হৈছে কিন্তু এই প্ৰশ্নটোৰ উত্তৰ মঞ্চত কেইবাবাৰো ওলাই গৈছে ইতিমধ্যে কেইবাবাৰো ওলাই গৈছে তাৰমানে নাকটো এতিয়াও চুব পাৰি এইপিনে গৈও চুব পাৰি এতিয়া কথাটো কেনেকুৱা হৈছে সেইটো পাৰিব লাগে তেওঁ আহুধান বুলি কৈছিলে উত্তৰটো প্ৰশ্নটো সলনি কৰিবনে নে উত্তৰ আচলতে তেওঁ দিলেই আহুধান বুলি নহয় এইটো প্ৰশ্ন যিহেতু হৈ গৈছে এবাৰ আপুনি ক'ব নালাগিছিলে আপুনি এইখিনি নক'ব এবাৰ যিহেতু ধানৰ এটা প্ৰশ্ন হৈ গৈছে ঠিক আছে মই এতিয়া সেইটো প্ৰশ্ন বাতিল কৰা হৈছে আৰু বেলেগ এটা প্ৰশ্ন টানিবলৈ কোৱা হয় তাঁতশালৰ কেইটিমান সঁজুলিৰ নামৰ সৈতে বিহুনাম এটা গাব লাগে তাঁতশালৰ সঁজুলি ৰাচ মাকু গৰকা পুলি খুঁটি কুকুৰ খুঁটি আৰু নামষাৰ গাইছোঁ তাঁতৰে শালতে মোৰ সন্দেহা গামোচা বৈ আছিলোঁ এটা ফুলৰে কাটি তোমাক দিমে বুলি মোৰ সন্দেহা দিবলৈ মই নেপালোঁ সযতনে ৰাখিলোঁ সাঁচি প্ৰশ্নটোৰ উত্তৰটো অলপ আংশিকভাৱে হৈছে যেন লাগিছে কথাটো কি তাঁতশালৰ সঁজুলিকেইটাৰ নাম এফাকি গাবলৈ দিছে সঁজুলিকেইটাক লৈ সঁজুলিকেইটাৰ নাম থাকিব লাগিব নাম ফাঁকিত তুমি কেৱল তাঁত ব্যৱহাৰ কৰিহে গালা তুমি যি ফাঁকি নাম গাবা সেই নাম ফাঁকিত সঁজুলিৰ নামো থাকিব লাগিব তাঁতশালৰ সঁজুলি কেইবিধমানৰ নাম এবিধ হওক দুবিধ হওক বুজি পাইছা এইটোৱে জানো তেতিয়াহ'লে নাম ফাঁকি কি হ'ল এতিয়া মনত পৰা নাই তেতিয়াহ'লে মই এইটো প্ৰশ্ন মোৰ আছিলে মই গাই দিব লাগিব হয় ছাৰ ঐ চালি মাৰি নাচনি কোন গৰকা গপ গপনি কোন মাকুৰে কীৰ্তনি
মাকুৰে শিক্ষিত নিখুণ নাচনী জৰি নাচনী নাচনী জৰি নাচনী হে হ'ব ধন্যবাদ।